বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি আকৌ এটা ডিভ'ৰ্চ সম্পৰ্কীয় গল্প আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰিয় ভাই মোৰ, প্ৰিয় ভণ্টি মোৰ, প্ৰিয় বন্ধু বান্ধৱী মোৰ, জীৱনত ভুল কৰা, কিন্তু এনেকুৱা ভুল নকৰিবা যিটো ভুলৰ পৰিণাম গোটেই জীৱন ভুগিবলগীয়া হয়। এনেকুৱা ভুল নকৰিবা যিটো ভুলৰ বাবে নিজৰ জীৱনৰ অস্তিত্ব নোহোৱা হৈ যায়। কথাষাৰ ছোৱালীজনীয়ে বাৰে বাৰে কৈছে। আমাৰ বিয়া হৈছিল দুয়োটা পৰিয়ালৰ সন্মতিত। সংসাৰো ভালদৰেই চলিল বহু বছৰ। আমাৰ এজনী ছোৱালীও আছে, তাইৰ বয়স ৮ বছৰ। মোৰ স্বামীৰ স্বভাৱ চৰিত্ৰ খুব ভালেই আছিল, মাত্ৰ মাজে সময়ে অলপ বেছিয়ে খং কৰিছিল। মানুহে ভাবে তাৰ সেই ৰাগৰ বাবেই হয়তো আজি এই অৱস্থা, কিন্তু মই জানো আমাৰ সমস্যাৰ আৰম্ভণিটো তাৰ পৰা কেতিয়াও হোৱা নাছিল। সকলো সংসাৰতেই টুকটাক অলপ হ'লেও সমস্যা থাকেই। তেনেদৰে আমাৰ মাজতো মাজে সময়ে কাজিয়া হৈছিল। কিন্তু কাজিয়া পেচাল হ'লেই মই কাপোৰ কানি লৈ মা দেউতাৰ ঘৰলৈ যাওঁ। মা দেউতাৰ ঘৰত বাইদেউ ভনীহঁতো আহে, দাদা ভাইটিটো থাকেই। সিহঁতৰ আগত কান্দি কান্দি সকলো কৈ দিওঁ। তেতিয়া সকলোৱে তাক ফোন কৰি কথা শুনায়। মোৰ ভিনীয়েতো বহুবাৰ অপমানো কৰিছিল। ময়ো ভাবিছিলোঁ ঠিকেই আছে, ইমানে তাৰ সাহস মোৰ লগত কাজিয়া কৰে, মোক তাৰ মতে চলাব বিচাৰে। মোৰ মনত এনেধৰণৰ জেদ হ'বলৈ ধৰিছিল। তাৰ ওচৰত সৰু হ'ম, তাৰ ওচৰত ভুল স্বীকাৰ কৰিম, ক্ষমা খুজিম, এইবোৰ ভাবিবই নোৱাৰোঁ। উল্টা চিঞৰি চিঞৰি কৈছিলোঁ, ডিভ'ৰ্চ দি দিয়া। আপোনাৰ দৰে মানুহৰ লগত সংসাৰেই নকৰোঁ। নহয়, ডিভ'ৰ্চ মই কেতিয়াও মনৰ পৰা বিচৰা নাই, সেইটো আছিল মুখৰ কথা। তাৰ ওচৰত ক্ষমা খোজাতকৈ ডিভ'ৰ্চ বিচৰাটো মোৰ সঠিক যেন অনুভৱ হৈছিল। এদিনৰ কথা এতিয়াও মনত পৰিলে দুখ লাগে। সেইদিনা সৰু এটা কথাত আমি দুয়োৱে কাজিয়া কৰি কৰি উত্তেজিত হৈ পৰিছিলোঁ। ৰাগতে মোৰ শৰীৰ কঁপি আছিল। মুখত যি আহে তাকে কৈছিলোঁ। গালি গালাজ অপমান একোৱে বাদ দিয়া নাছিলোঁ। এটা সময়ত সহ্যৰ সীমা পাৰ কৰি সি মোৰ গাত হাত তুলিছিল। ইয়াৰ আগতে কেতিয়াও সি মোৰ গাত হাত তোলা নাছিল, কিন্তু সেই থাপ্পৰ, সেইটোৱে মোৰ বাবে আছিল অসহ্যকৰ। মই মা দেউতাৰ ঘৰলৈ গুচি আহিলোঁ। আগৰ দৰে এইবাৰো নিজৰ ভুলটো প্ৰকাশ নকৰি তাৰ ভুলবোৰেই কৈ দিলোঁ। পৰিয়ালৰ মানুহেও ক'লে, এনেকুৱা মানুহৰ লগত সংসাৰ কৰাৰ কোনো দৰকাৰ নাই, কেছ কৰি দিয়া। মই সকলোৰে পৰামৰ্শ লৈ কেছ কৰি দিলোঁ। তেওঁৰ নামত নাৰী নিৰ্যাতনৰ কেছ কৰা হ'ল। খুব সোনকালেই পুলিচে তাক ধৰি লৈ গ'ল। তাৰ পৰিয়ালৰ পৰা মানুহ আহি মোক বাৰে বাৰে অনুৰোধ কৰিল, মই যেন কেছটো তুলি লওঁ। ভিতৰি ভিতৰি ময়ো চিন্তা কৰিলোঁ, মোৰ স্বামী কি আচলেই বেয়া মানুহ? সি কি কোনোবা দিনা মই একো নকৰাকে মোৰ গাত হাত দিছে? মই যদি তাক ইমান কথা নকলোঁ হয়, সি কি সেইদিনা মোৰ গাত হাত দিলে হয়? হয়তো হাত নুতুলিলে হয়। মোৰ ভাই ভনী মা দেউতাই মোক বুজাইছিল, যদি ইমানখিনি হোৱাৰ পিছত মই গুচি যাওঁ, তেন্তে সি ভাবিব মই হয়তো অসহায়, মোক আৰু মাৰিব।
এবাৰ গাত হাত তুলিছে মানে বাৰে বাৰে একেই কৰিব, গতিকে নিজে নিজে ঘূৰি যোৱাটো কোনো প্ৰশ্নই নুঠে। কিন্তু মোৰ মনটোৱে চিঞৰি চিঞৰি কৈছিল, সিটো তেনেকুৱা মানুহ নহয়। সি যিদিনাখনে মোৰ গাত হাত তুলিছিল, সেইদিনাই সি হাতযোৰ কৰি মোৰ ওচৰত ক্ষমাও বিচাৰিছিল। এই সকলোবোৰ ভাবি ভাবি মই কেছটো তুলি ল'লোঁ, কিন্তু তাৰ ওচৰত ঘূৰি নগ'লোঁ। কেইদিনমান পিছত দুয়োটা পৰিয়ালৰ মাজত বিচাৰ বহিল। সকলোৰে ওচৰত সি দোষী প্ৰমাণিত হ'ল। সকলোৱে তাক নানা ধৰণে বুজালে, নানা উপদেশ দিলে। তাৰ পিছত আকৌ সংসাৰ আৰম্ভ কৰিলোঁ। ইয়াৰ পিছত 2-3 বছৰ ভালেই চলিল, কিন্তু এদিন হঠাৎ আকৌ কিবা এটা লৈ আমাৰ মাজত কাজিয়া লাগিল। মই আকৌ কাপোৰ কানি বেগত ভৰাই লৈ মা দেউতাৰ ঘৰত গুচি গ'লোঁ। ইয়াৰ মাজতে শুনিবলৈ পালোঁ সি বৰ অসুস্থ। মই ঘৰলৈ উভতিব বিচাৰিলোঁ, কিন্তু মোৰ ঘৰৰ মানুহে ক'বলৈ ধৰিলে, এইদৰে কাজিয়াৰ পিছত অকলে অকলে ঘৰলৈ যোৱাটো ভাল নেদেখি। মই বিচাৰিছিলোঁ সিহঁতৰ ঘৰৰ কোনোবা আত্মীয় স্বজন আহি তাৰ ভুল স্বীকাৰ কৰি মোক হাতে ভৰিয়ে ধৰি লৈ যাওক, কিন্তু এইবাৰ কোনো নাহিল। ইয়াৰ কিছুদিন পিছত সি মোলৈ ডিভ'ৰ্চ লেটাৰ পঠিয়াই দিলে। ডিভ'ৰ্চ লেটাৰ দেখি আমাৰ ঘৰৰ সকলো মানুহৰে বৰ খং উঠিল। ইমান সাহস তাৰ, মোক ডিভ'ৰ্চ দিব বিচাৰে। তাৰ সকলো দোষ মোৰ চকুৰ সন্মুখত ভাহি উঠিল। সৰু ভায়ে মনত পেলাই দিলে, যিজন মানুহে মোৰ গাত হাত তুলিছিল। প্ৰতিশোধ ল'বলৈ ময়ো ঠিক কৰিলোঁ, ডিভ'ৰ্চ এইবাৰ দিমেই দিম। কোনে বিচাৰে এনেকুৱা ফাল্টু মানুহৰ লগত সংসাৰ কৰিব? কোৰ্টত গৈ তাক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিলোঁ। মোৰ মাহিলী খৰচ বঢ়াই এখন বিশাল খৰচৰ তালিকা দাবী কৰিলোঁ। মই বিচাৰিছিলোঁ সি যেন শাস্তি পায়, সি যেন নিজে নিজে মোৰ ওচৰত আহি আকৌ সংসাৰ কৰিব বিচাৰে। আচলতে ডিভ'ৰ্চ হোৱাটো ময়ো কেতিয়াও বিচৰা নাছিলোঁ, কিন্তু মোৰ জেদ, অহংকাৰ এইবোৰে মোক শেষ কৰি দিলে। মই নিজে আগবাঢ়ি গৈ ডিভ'ৰ্চ তুলি ল'বলৈ কোৱাটো মোৰ বাবে অসম্ভৱ আছিল। কিন্তু অসহ্য ঘটনা, সি মোৰ বিশাল দাবী মানি ল'লে। আমাৰ ছোৱালীজনী মই পালোঁ, ভৰণ পোষণ, মাহিলী খৰচ আৰু তাৰ সম্পত্তি সকলো পালোঁ। আমাৰ ডিভ'ৰ্চ হোৱা আজি 3.5 বছৰ। সি আকৌ বিয়া কৰাইছে, 2টা ল'ৰাৰ দেউতাক হৈছে। সুখতেই আছে সি, মই বুজিব পাৰিলোঁ। আচলতে তাৰ দৰে শান্ত, দাবী নথকা স্বামীৰ লগত যিকোনো ছোৱালী সুখতেই থাকিব। এতিয়া মোৰ নিজৰ কথা ভাবি ভাবি আফচোচ কৰোঁ। সি মোক এবাৰ থাপ্পৰ মাৰিছিল ঠিকেই, কিন্তু মই তাক মুখৰ কথাৰে ছিন্ন বিচ্ছিন্ন কৰি পেলাইছিলোঁ। শাৰীৰিক নিৰ্যাতন কৰা নাই সঁচা, কিন্তু মানসিকভাৱে বহু কষ্ট দিছিলোঁ। এই কথাবোৰ মই মোৰ মা দেউতা, ভাই ভনী কাকো কেতিয়াও কোৱা নাই। নিজৰ দুখৰ কথা মানুহে কেতিয়াও নকয়। মাজে মাজে ভাবোঁ, ইচ, মোৰ ঘৰখনৰ মানুহবোৰে যদি অলপ নিজে নিজে ভাবি মোক সংসাৰ কৰিবলৈ উপদেশ দিলহেঁতেন। মই যদি নিজৰ জেদ, অহংকাৰ ত্যাগ কৰি অলপ তাৰ ওচৰত সৰু হ'লোহেঁতেন, আজি হয়তো এই দিনবোৰ দেখিব নালাগিলেহেঁতেন। আজি মোৰ ভাই ভনী সকলোৱে নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত আছে, কিন্তু 40 বছৰ বয়সত এগৰাকী ডিভ'ৰ্চ হোৱা মহিলাক সন্তানসহ মানি লোৱা কোনো ভাল মানুহ নাই। নিজ হাতে মই নিজৰ সংসাৰখন
ধ্বংস কৰিছোঁ। সেইকাৰণে আজি মই ক'বলৈ বিচাৰোঁ, ভণ্টি, বাইদেউ, বন্ধু বান্ধৱীসকল, তোমালোকে মোৰ দৰে ভুল নকৰিবা। আনৰ কথাত নচলিবা। নিজৰ ভাল বুজিবলৈ যত্ন কৰিবা। ধন্যবাদ।